তো হাই হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আছামকৰ চেনেললৈ মই নিতুলকোঁৱৰ আজি মই এইটো ভিডিঅ'ত অসমৰ ঐতিহাসিক কেইটামান ঠাইৰ ওপৰত মই বৰ্ণনা আকাৰে আলোচনা কৰিম তো বিভিন্ন ধৰণৰ এক্সামত এই ঐতিহাসিক ঠাইৰ ওপৰত কুৱেশ্যন পাই আহিয়ে থাকে চ' আপোনালোকে যদিহে বৰ্ণনা আকাৰে এই ভিডিঅ'টো চায় তেতিয়াহ'লে যিকোনো ধৰণৰ কুৱেশ্যনে নাহক আপোনালোকে উত্তৰ দিবলৈ ধুনীয়াকৈ পাৰিব চ' আপোনালোকে ভিডিঅ'টো মিছ নকৰিব তো প্ৰথমৰ পৰা একদম পুৱাৰ শেষলৈ চাব তো আজি আমি প্ৰথমতে আলোচনা কৰিম পুৱা মক্কা বিষয় তো পুৱা মক্কা নাম সকলোৱে শুনিছে নিশ্চয় তো চাওক এইটো হৈছে পুৱা মক্কাটো যিসকলে যোৱা নাই পুৱা মক্কালৈ তো এতিয়া মই এই পুৱা মক্কাৰ বিষয়ে আলোচনা কৰিম উত্তৰ পূৰ্বাঞ্চলৰ ইছলাম ধৰ্মৰ লোকসকলৰ অন্যতম উপাসনাস্থলী হৈছে পুৱা মক্কা আমাৰ নৰ্থ ইষ্টৰ যিসকল মুছলিম ধৰ্মাৱলম্বী আছে তেওঁলোকৰ পবিত্ৰ স্থানটো হৈছে পুৱা মক্কা এইটো আমি সকলোৱে জানো পুৱা মক্কা কামৰূপ গ্ৰাম্য জিলা হাজো গৰুৱাচল পাহাৰ শীৰ্ষত অৱস্থিত যিটো নেকি পুৱা মক্কা এই পুৱা মক্কাটো কামৰূপ গ্ৰাম্য জিলা হাজো গৰুৱাচল পাহাৰ একদম ওপৰত আছে এক ফৰাচী লিপিৰ মতে মোগল সম্ৰাট শ্বাহজাহানৰ ৰাজত্ব কালত 1657 চনত লুৎফুল্লাহ চিৰাজীয়ে পুৱা মক্কা মছজিদ নিৰ্মাণ কৰাইছিলে এজন ফৰাচী ব্যক্তিৰ মতে তেওঁ লিখনি মতে শ্বাহজাহানে যেতিয়া ৰাজত্ব কৰি আছিল সেই 1657 চনত লুৎফুল্লাহ চিৰাজী নামৰ এজন ব্যক্তিয়ে এই পুৱা মক্কা মছজিদটো নিৰ্মাণ কৰিছিলে জনশ্ৰুতি মতে এক মক্কা এপোৱা মাটি আনি পুৱা মক্কা নিৰ্মাণ কৰা হৈছিলে জনবিশ্বাস মতে মক্কাৰ পৰা এপোৱা মাটি আনিছিলে কোনো এজন ব্যক্তিয়ে আৰু তাৰপিছত এই পুৱা মক্কাটো নিৰ্মাণ কৰিছিলে এই হাজোত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পুৱা মক্কা দৰ্শন কৰিলে চৌদি আৰবৰ পবিত্ৰ নগৰী মক্কা দৰ্শনৰ এক চতুৰ্থাংশ পুণ্য লাভ কৰে বুলি বিশ্বাস কৰে যিটো নেকি মক্কা নগৰী পবিত্ৰ নগৰী মক্কা যিটো নেকি চৌদি আৰবত আছে সেই চৌদি আৰবতো বহুতে দৰ্শন কৰিবলৈ যায় তাত নগলেও এই হাজো পুৱা মক্কাত গ'লে পবিত্ৰ নগৰী মক্কা দৰ্শনৰ এক চতুৰ্থাংশ পুণ্য লাভ কৰে বুলি জনবিশ্বাস কৰে এতিয়া কথা হ'ল যে প্ৰশ্ন কেনেকুৱা ধৰণৰ আহিব এক্সামত তো এক্সামত ইয়াৰ পৰা প্ৰশ্ন এনেকুৱা ধৰণৰ আহিব যে অসমৰ পুৱা মক্কাটো কোন ঠাইত আছে তেতিয়াহ'লে আপোনালোকে উত্তৰ দিব লাগিব যে অসমৰ যিটো পুৱা মক্কা এই পুৱা মক্কাটো কামৰূপ গ্ৰাম্য জিলা হাজো গৰুৱাচল পাহাৰত অৱস্থিত আৰু দ্বিতীয় প্ৰশ্ন উত্থাপন হ'ব পাৰে যে এই পুৱা মক্কাটো কেতিয়া আৰু কোনে নিৰ্মাণ কৰিছিলে এই পুৱা মক্কাটো নিৰ্মাণ কৰিছিলে 1657 চনত লুৎফুল্লাহ চিৰাজী নামৰ এজন ব্যক্তিয়ে তো এইকেইটাই প্ৰশ্ন হাজো পুৱা মক্কাৰ ওপৰত তো এতিয়া আমি আহিছোঁ দ্বিতীয়ত আছে ৰংঘৰ তো এইটো চাওক এইটো হৈছে ৰংঘৰ আমি ৰংঘৰ বিষয়ে সকলোৱে জানো আৰু সকলোৱে গৈছোঁ বহুতে যোৱা নাই যদিও আপোনালোকে ইয়াতে চাই লওক ৰংঘৰটো তো ইয়াত সৰু দেখিছে কিন্তু আচল ৰিয়েল মতে বহুত ডাঙৰ এই ৰংঘৰটো তো এতিয়া আমি আহিছোঁ ৰংঘৰ বিষয়ে অসমত আহোমৰ 600 বছৰীয়া ৰাজত্বকালৰ সাক্ষী ৰংঘৰ যেতিয়া নেকি অসমত আহোমসকলে 600 বছৰীয়া ৰাজত্ব কৰিছিলে তেওঁলোকৰ এটা সাক্ষী হ'ল ৰংঘৰ এই ৰংঘৰ আহোমসকলে নিৰ্মাণ তথা বনাইছিলে ৰংঘৰ এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ যাক আহোম শাসনকালত পেভিলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিলে এই যিটো নেকি ৰংঘৰটো এই ৰংঘৰটো প্ৰায় 2 তলা এটা গৃহ আৰু ইয়াক আহোমৰ শাসনকালত পেভিলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিলে মনত ৰাখিব ৰংঘৰ শিৱসাগৰ চহৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰ দূৰত্বত অৱস্থিত ৰংঘৰটো শিৱসাগৰ মেইন টাউনৰ পৰা বেছি দূৰত্ব নহয় অনলি 3 কিলোমিটাৰ দূৰত্বত আছে ইয়াৰ পৰা এসময়ত ৰাজ পৰিয়াল আৰু বিশিষ্ট ৰাজ বিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হযুঁজ খেল যুঁজকে প্ৰমুখ কৰি অনন্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিলে এই ৰংঘৰতে বিভিন্ন ধৰণৰ ৰঙালী বিহু ম'হযুঁজ খেল যুঁজ আদি কৰি বিভিন্ন ধৰণৰ ইয়াতে প্ৰগ্ৰামবিলাক অনুষ্ঠান হৈছিলে আৰু তাতে মানুহবিলাক চাব গৈছিলে তো ৰংঘৰক এছিয়া প্ৰথমটো পেভিলিয়ন বুলিও আখ্যা দিয়া হয় মনত ৰাখিব এছিয়া প্ৰথমটো পেভিলিয়ন বুলিলে কাক বুজা যায় অসমৰ ৰংঘৰক ৰংঘৰ আহোম সাম্ৰাজ্যৰ ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিলে এই যিটো নেকি ৰংঘৰটো নিৰ্মাণ কৰিছিলে ৰূপহী হাটত আৰু 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিলে মনত ৰাখিব
তো ইয়াতে প্ৰশ্ন উত্থাপন হ'ব পৰা মেইন প্ৰশ্নটো হৈছে যে ৰংঘৰ কোনে নিৰ্মাণ কৰিছিলে? ৰংঘৰ নিৰ্মাণ কৰিছিলে প্ৰমোত্ৰ সিংহই, আৰু ইয়াক নিৰ্মাণ কৰিছিলে 1746 চনত, মনত ৰাখিব। আৰু ইয়াক এছিয়া প্ৰথমটো পেভিলিয়ন ৰূপেও জনা যায়। তো এইকেইটাই প্ৰশ্ন, আৰু ইয়াতে বিভিন্ন ধৰণৰ প্ৰগ্ৰেমবিলাক হয়। এতিয়া আমি আহিছোঁ 3 নম্বৰত আছে তলাতল ঘৰ। চাওক, এইটো হৈছে তলাতল ঘৰ। যদি আপোনালোকে যোৱা নাই তেতিয়াহ'লে আপোনালোকে ইয়াতে চাই লওক তলাতল ঘৰটো। তলাতল ঘৰ আহোম সাম্ৰাজ্যৰ স্মৃতি চিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ। যিবিলাক স্মৃতি চিহ্ন আহোম সাম্ৰাজ্যত যেতিয়া নেকি বনাইছিলে তেওঁলোকৰ বিভিন্ন ধৰণৰ কিবাকিবি, তো তাৰ ভিতৰত আটাইতকৈ ডাঙৰ স্মৃতি চিহ্নটোৱে হৈছে তলাতল ঘৰ, মনত ৰাখিব। যিহেতু ইয়াক ৰংপুৰত বনাইছিলে সেইটো কাৰণে ইয়াক ৰংপুৰ প্ৰাসাদ বুলিও মানুহে কয়। তলাতল ঘৰ শিৱসাগৰ ৰংপুৰত অৱস্থিত আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। এই যিটো নেকি তলাতল ঘৰটো নিৰ্মাণ কৰিছিলে শিৱসাগৰ ৰংপুৰ ঠাইত, আৰু আহোমসকলে বনাইছিলে এই ৰাজমহলটো। এই মহলটো আচলতে আহোম স্থাপত্য কলাৰ এক উল্লেখযোগ্য নিদৰ্শন আহোমসকলৰ, মনত ৰাখিব। তলাতল ঘৰ আহোম ৰজা স্বৰ্গদেউ ৰাজস্ব সিংহ তেওঁৰ ৰাজত্ব কালত 1751 চনৰ পৰা 1769 চনৰ ভিতৰত নিৰ্মাণ কৰি ওলাইছিলে। তো কিছু টাইম লাগিছিলে এই তলাতল ঘৰটো বনাওঁতে। 1751 চনৰ পৰা 1769 চনৰ ভিতৰত ইয়াক সম্পূৰ্ণ নিৰ্মাণ কাৰ্য হৈছিলে। এই ৰাজপ্ৰাসাদটো কোঠালিবোৰ সমতলকৈ সজোৱা হৈছিলে, আৰু ইয়াৰ প্ৰত্যেকটো কক্ষ একোটা সৰু পথেৰে সংলগ্ন, আৰু ইয়াৰ প্ৰথম মহলৰ ওপৰভাগ উন্মুক্ত আৰু কোঠালিবোৰ অসমীয়া গৃহবিন্যাস আহিয়ে সজোৱা। এই ৰাজপ্ৰাসাদৰ পশ্চিম দিশত এটি আঠকোণীয়া এটা মন্দিৰ আছে। তো আপোনালোকে সকলোৱে জানে তলাতল ঘৰত কিমানবোৰ ৰাস্তা আছে। তাত এবাৰ যদি আপোনালোকে কেনেবাকৈ সোমাই যায় অকলে আন্ধাৰে মুন্ধাৰে, তেতিয়াহ'লে আপোনালোকে ওলোৱাত বহুতখিনি মুস্কিল হৈ পৰে, আৰু বহুতে তাত বাট উলিয়াব নোৱাৰি বহুত লোকে তাতে কিছুমানে চুইচাইড ধৰি মৰি গৈছে। এতিয়া আহিছোঁ আমি সূৰ্য পাহাৰ। এইটো হৈছে সূৰ্য পাহাৰ, তো চাই লওক। সূৰ্য পাহাৰ গুৱাহাটীৰ পৰা প্ৰায় 132 কিলোমিটাৰ আৰু গোৱালপাৰা নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ দক্ষিণ পূব দিশত অৱস্থিত অসমৰ এক উল্লেখযোগ্য স্থান। এই যিটো নেকি সূৰ্য পাহাৰটো গুৱাহাটী টাউনৰ পৰা প্ৰায় 132 কিলোমিটাৰ দূৰত্বত আছে, আৰু গোৱালপাৰা নগৰৰ পৰা অনলি 12 কিলোমিটাৰ দূৰত্বত দক্ষিণ পূব দিশত এই সূৰ্য পাহাৰটো আছে। এই ঠাইখন এক পাৰ্বত্য অঞ্চল, ঠাইখন হৈছে পাহাৰীয়া অঞ্চল। ইয়াত প্ৰায় 1 কিলোমিটাৰ অঞ্চল জুৰি শিৱলিংগ আৰু হিন্দু বৌদ্ধ তথা জৈনসকলৰ দেৱ দেৱীক খোদিত কৰা আছে। তো প্ৰায় 1 কিলোমিটাৰ দূৰত্বলৈ বহু শিৱলিংগ আছে, আৰু হিন্দু বৌদ্ধ জৈনসকলৰ বিভিন্ন তেওঁলোকৰ দেৱ দেৱীক পূজা কৰা কিবাকিবি আছে। তো আপোনালোকে যদিহে সূৰ্য পাহাৰলৈ যোৱা নাই তেতিয়াহ'লে আপোনালোকে এবাৰ গৈ চাই আহিব পাৰে। স্থানীয় লোকসকলৰ মতে এই ঐতিহাসিক স্থানত 99,999টা শিৱলিংগ আছে। তো ইয়াতে বহুকেইটা শিৱলিংগ আছে, প্ৰায় 99,999টা, বহুতকেইটা আছে। সূৰ্য পাহাৰক বহুতো পুৰাতাত্ত্বিক অনুসন্ধানৰ বাবে পুৰাতত্ত্ববিদ সোণৰ খনি বুলি জনা যায়। তো সোণৰ খনি বুলি কাক কোৱা হয়? মনত ৰাখিব, সোণৰ খনি বুলি সূৰ্য পাহাৰক জনা যায়। তো মনত আহিব, আপোনালোকক যদি এক্সামত আহে তেতিয়াহ'লে এই এনচাৰটো দিব, সোণৰ খনি বুলি সূৰ্য পাহাৰক জনা যায়। এতিয়া আমি আহিছোঁ চৰাইদেউ। সকলোৱে জানে যে চৰাইদেউ হৈছে আহোমসকলৰ প্ৰথমখন ৰাজ্য। যেতিয়া নেকি আহোমে 1228 চনত অসমত সোমাইছিলে তেতিয়া প্ৰথমতে এই চৰাইদেউতে ৰাজ্য পাতিছিলে। শিৱসাগৰ জিলা সোণাৰী নগৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰতে আছে চৰাইদেউ। চৰাইদেউ এসময়ৰ আহোম ৰাজপৰিয়াল তথা আহোমৰ উচ্চপদস্থ ৰাজ বিষয়াসকলৰ সমাধিস্থলী। এই যিটো নেকি চৰাইদেউ হৈছে যিমান আহোমৰ ৰাজপৰিয়াল ব্যক্তি উচ্চপদস্থ বিষয়া তেওঁলোকৰ সমাধিস্থল হৈছে চৰাইদেউ। মাটিয়ে নিৰ্মিত পিৰামিড সদৃশ বহু মৈদাম আজিও অক্ষত অৱস্থাত আছে। যদিহে আপোনালোকে যোৱা নাই তেতিয়াহ'লে এই চৰাইদেউ আপোনালোকে দৰ্শন কৰিব পাৰে, আৰু এই পিৰামিডবিলাক আপোনালোকে গ'লে দেখিবলৈ পাব। মৈদামৰ অভ্যন্তৰত থকা ধন সোণবোৰ অৱশ্যে ব্ৰিটিছসকলে খান্দি লৈ যোৱা বুলি কোৱা হয়। মৈদামৰ ভিতৰত বহুত বিভিন্ন ধৰণৰ সোণ ৰূপ কিবাকিবি আছিলে। যেতিয়া নেকি ব্ৰিটিছে আমাৰ অসমত আহিছিলে তেতিয়া তেওঁলোকে অসমৰ পৰা যিমানবিলাক সোণ ৰূপ আছিলে, লগতে মৈদামত আমাৰ চৰাইদেউত যিমানবিলাক আছিলে সকলোবিলাক সোণ তেওঁলোকে চুৰ কৰি লৈ যায়। স্থানীয় ৰাইজৰ মতে চৰাইদেউ পাহাৰত আহোমৰ ৰজা আৰু ৰাণীৰ 42টা সমাধি আছে। তো ৰাইজৰ মতে চৰাইদেউত প্ৰায় আহোমৰ ৰজা আৰু ৰাণীৰ 42টা সমাধি আছে। এই সমাধিসমূহৰ স্থাপত্য ইজিপ্তৰ পিৰামিডৰ সৈতে তুলনা কৰা হয়। ইজিপ্তত যি এটা পিৰামিড আছে তাৰ সৈতে এই
সমাধিস্থলটো তুলনা কৰিছে। এতিয়া আহিছোঁ আমি চুকাফা সমন্বয় ক্ষেত্ৰ। এইটো হৈছে চুকাফা সমন্বয় ক্ষেত্ৰ। চুকাফা সমন্বয় ক্ষেত্ৰ হৈছে অসমৰ অন্যতম উল্লেখযোগ্য ঐতিহাসিক স্থান। এই ক্ষেত্ৰখন অসমৰ প্ৰথম আহোম ৰজা চুকাফা নামত উৎসৰ্গিত। চুকাফা সমন্বয় ক্ষেত্ৰত যোৰহাট আৰু দেৰগাঁৱৰ ওচৰত মবন্ধা অৱস্থিত। চুকাফা আছিল আহোম ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাপক। আহোমসকলে 600 বছৰো অধিক কাল অসমত ৰাজত্ব কৰিছিলে। তো ইয়াৰ বিষয়ে ইমান খাছ নহয়, তথাপিও জানি থ'লে ভাল, এক্সামত কেতিয়াবা হয়তো প্ৰশ্ন সুধি দিব পাৰে। এতিয়া আহিছোঁ আমি সাজপুৰ। তো এতিয়া সাজপুৰ বিষয়ে আলোচনা কৰিছোঁ। অসমৰ কাছাৰ জিলাৰ অন্যতম মুখ্য চহৰ শিলচৰৰ পৰা 20 কিলোমিটাৰ দূৰত অৱস্থিত ঐতিহাসিক সাজপুৰ। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু সাজপুৰ বৰাক নদীৰ পাৰত অৱস্থিত। এই যিটো সাজপুৰ, এই সাজপুৰ আছে বৰাক নদীৰ পাৰত। মনত ৰাখিব, সাজপুৰত ডিমাচা ৰাজ্যৰ ধ্বংসাৱশেষ পোৱা যায়। ইয়াত প্ৰাচীন ৰজা মন্দিৰ, এখন তলায়ন গেট আৰু এখন চান গেট আছে। মনত ৰাখিব, ইয়াতে বিভিন্ন ধৰণৰ ৰজা মন্দিৰ আছে আৰু এখন তলায়ন গেট আছে আৰু এখন চান গেট আছে। এই গেটবোৰ বিশেষ কাৰুকাৰ্য নিৰ্মাণ কৰা হৈছে, যিয়ে দৰ্শনাৰ্থীৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰে। যিবিলাক দৰ্শনাৰ্থী যায় তেওঁলোকৰ আকৰ্ষণত বহুখিনি ইয়াতে চকু যায়, যিবিলাক নেকি ঐতিহাসিক বস্তুবিলাক ইয়াতে আছে ৰজাৰ দিনৰ। এতিয়া আমি আহিছোঁ আজানপীৰ দৰগাহ। তো ইয়াৰ নাম সকলোৱে শুনিছে আৰু এই আজানপীৰ দৰগাহৰ ওপৰত এক্সামত প্ৰায় কুৱেশ্যন আহি থাকে। চ' আপোনালোকে ভালদৰে চাই যাব। এইটো হৈছে আজানপীৰ দৰগাহ আৰু এইটো ক'ত আছে আপোনালোকে শুনি যাব। আজানপীৰ দৰগাহ অসমৰ হিন্দু মুছলমানৰ যুগমীয়া সম্পত্তিৰ প্ৰতীক তথা জিকি জন্মদাতা আজানপীৰৰ স্মৃতিত নিৰ্মাণ কৰা এক মছজিদ। এই যিটো নেকি আজানপীৰ দৰগাহ, এই আজানপীৰ দৰগাহটো জিকি জন্মদাতা হৈছে আজানপীৰ আৰু তেওঁৰ স্মৃতিতে এই নিৰ্মাণ কৰা হৈছে এই মছজিদটো। মনত ৰাখিব, আজানপীৰ দৰগাহ শিৱসাগৰ নগৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ নিলগত দিখৌ আৰু ব্ৰহ্মপুত্ৰ নদী সংগমস্থলৰ ওচৰৰ খোৱাগুৰি চাপৰিত অৱস্থিত। আপোনাক যদিহে প্ৰশ্ন সোধে আজানপীৰ দৰগাহ ক'ত আছে, তেতিয়াহ'লে ইয়াৰ উত্তৰ হ'ব শিৱসাগৰ নগৰত আছে আৰু ঠাইটুকুৰাৰ নাম হৈছে খোৱাগুৰি চাপৰিত। খোৱাগুৰি চাপৰিত এটা ডাঙৰ গড় আৰু এই গড়টোৰ ভিতৰত আন এটা সৰু গড় আছে। এই গড়টো সোঁমাজে এটা মছজিদ, ওচৰতে এটা কবৰ আৰু এটা পুখুৰী আছে। এই কবৰটোক আজানপীৰ কবৰ বুলি জনা যায়। মনত ৰাখিব, এই কবৰটোক আজানপীৰ কবৰ বুলি কোৱা হয়। এই কবৰটো অৱশ্যে পিছত পুনৰ নিৰ্মাণ কৰা হয়। ইয়াত এজোপা সৰা গছো আছে। জনশ্ৰুতি মতে এই গছজোপাৰ তলতে আজানপীৰে তেওঁ সংগীসকলৰ লগত একেলগে জিকি গোৱা, লগতে জিকি ৰচনা আৰু চৰ্চা কৰিছিলে। তাতে এজোপা সৰা গছ আছিলে, এই সৰা গছজোপাৰ তলতে বহি আজানপীৰে তেওঁলোকৰ লগৰসকলৰ লগত জিকি গাইছিলে আৰু লিখিছিলে আৰু তাতে তেওঁলোকৰ বিভিন্ন ধৰণৰ চৰ্চা কৰিছিলে জিকিৰ ওপৰত। এই সৰা গছৰ পৰাই এই ঠাইখিনিৰ নাম হ'লগৈ খৰাগুৰি চাপৰি। তাত যি সৰা গছ আছিলে সেই সৰা গছজোপাৰ পৰা নামটো হৈ গ'লগৈ খৰাগুৰি চাপৰি। এতিয়া আহিছোঁ আমি অগ্নিগড়। তো অগ্নিগড়ৰ বিষয়ে নজনা মানুহ কোনো নাই, বহুতে শুনিছে অগ্নিগড়। তো এই অগ্নিগড় ক'ত আছে তো সকলোৱে জানে, তথাপিও আমি অলপমান আপোনালোকক বৰ্ণনা কৰি পঢ়ি শুনাইছোঁ। অগ্নিগড় শোণিতপুৰ জিলাৰ সদৰ তথা প্ৰধান নগৰ তেজপুৰত অৱস্থিত। তো অগ্নিগড় আছে তেজপুৰ তথা শোণিতপুৰত এই অগ্নিগড়টো অৱস্থিত। বান ৰজা কন্যা ঊষা সুৰক্ষা স্বাৰ্থত এটা গড় নিৰ্মাণ কৰিছিলে। বান ৰজা জীয়েকৰ নাম হৈছে ঊষা আৰু তেওঁ সুৰক্ষা স্বাৰ্থতে এই এটা গড় নিৰ্মাণ কৰিছিলে আৰু এই গড়টোকে অগ্নিগড় নামে জনাজাত। মনত ৰাখিব, অগ্নিগড় বান ৰজা জীয়েকৰ সুৰক্ষা স্বাৰ্থতে এইটো নিৰ্মাণ কৰিছিলে, তাৰ নামে হৈছে অগ্নিগড়। ইতিহাসৰ মতে এসময়ত তেজপুৰত বান নামৰ এজন শিৱভক্ত অসুৰ ৰজাই ৰাজত্ব কৰিছিলে। বান ৰজাৰ জীয়ৰী ঊষা সৌন্দৰ্য আছিল জগত বিখ্যাত। তো বান ৰজাৰ জীয়ৰী বহুত সৌন্দৰ্য আছিল, পূৰা গোটেই জগতখনতে বিখ্যাত আছিলে। সেয়ে তেওঁ সুৰক্ষাৰ কাৰণে দেউতাকে অগ্নিগড় নামেৰে এটা অগ্নিৰ দ্বাৰা আবৃত দুৰ্ভেদ্য দুৰ্গৰ ভিতৰত কঠোৰ পহৰাৰ মাজত ৰাখিছিল। যিহেতু বান ৰজা জীয়েক বহু সুন্দৰী আছিল আৰু বহু যুৱক তেওঁৰ ওপৰত ফিদা আছিলে, সেইকাৰণে এই গড়টো নিৰ্মাণ কৰিছিলে। আৰু ঊষা প্ৰেমত পৰিছিলে কোন? শ্ৰীকৃষ্ণৰ নাতি
অনিৰুদ্ধ আৰু এই অনিৰুদ্ধই তেওঁক পলাই নিবলৈ আহিছিলে আৰু শেষত গৈ শ্ৰীকৃষ্ণৰ হতুৱাই এই উষা আৰু অনিৰুদ্ধ বিয়াখন হৈছিলগৈ তেজপুৰ অগ্নিগড় লগতে শৈলৰ দ্বাৰা চিত্ৰলেখা উদ্যান তথা জ্যোতি ভাৰতী আদি ঐতিহাসিক স্মৃতি চিহ্নৰ কাৰণেও বিখ্যাত তো এয়া আছিলে অগ্নিগড় এতিয়া আমি আহিছোঁ লাদাইগড় লাদাইগড় অসমৰ অন্যতম প্ৰসিদ্ধ ঐতিহাসিক স্থান লাদাইগড় যোৰহাটৰ মহানগৰ কেন্দ্ৰৰ পৰা প্ৰায় 13 কিলোমিটাৰ দূৰত্বত আছে মনত ৰাখিব লাদাইগড় ক'ত আছে প্ৰশ্ন সুধিলে তেতিয়াহ'লে লাদাইগড় হ'ব যোৰহাটত আছে এই দুৰ্গটো তিনিটা ভাগত বিভক্ত এই তিনিটা ভাগৰ প্ৰতিটো নিজা শিৰোনাম আছে সেইকেইটা হৈছে মেৰাগড় স্থলতগড় আৰু লাদাইগড় আহোম ৰজাৰ প্ৰতাপ সিংহাই এই দুৰ্গটো গাঁওবাসীক অনুপ্ৰৱেশকাৰীৰ পৰা সুৰক্ষিত কৰিবলৈ নিৰ্মাণ কৰিছিলে বন্ধুসকল আজি মই আলোচনা কৰিলোঁ অসমৰ ঐতিহাসিক কেইটামান ঠাইৰ ওপৰত তো এক্সামত সেয়াৰ পৰা কুৱেশ্যন আহিব পাৰে আপোনালোকে পৰাপক্ষত পোৱা নোটডাউন কৰিব আৰু পোৱা মনত ৰাখিব আজি ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ আৰু নেক্সট লগ পাম অন্য এটা ভিডিঅ'